হেল্ল' কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে, মোৰো ভালেই। এই যে হাঁহিটো দেখিছে, সুখৰ নে দুখৰ মই নিজেই ধৰিব পৰা নাই। জীৱনত এটাৰ পিছত এটা সমস্যাই যেন মোক আৱৰি ধৰি আছে আৰু মই সমস্যাৰ মাজত সোমায়ে পৰি আছোঁ। মনটো যেন শান্ত কৰিব পৰা নাই। কি কৰিলে কি হ'ব কি নহ'ব মই যেন ভাবিয়ে নোপোৱা হৈছোঁ। জীৱনৰ এনেকুৱা এটা অৱস্থাত আছোঁ, সেইটো হয়তো আনে অনুভৱ কৰিব নোৱাৰিব। সেয়ে অশান্ত মনটো শান্ত কৰিবৰ বাবে মনতে থিৰাং কৰিলোঁ, আজি মই মাজাৰলৈ যাম। গুৱাহাটী উলুবাৰীত থকা মাজাৰলৈ যাম বুলি বহুদিন আগৰ পৰাই ভাবি থৈ দিছিলোঁ, কিন্তু সময় আৰু সুবিধা নিমিলাৰ বাবে যাবই পৰা নাছিলোঁ। গৈয়ে দোকানত দেখিলোঁ বিশেষ একো বস্তু নাছিলে, সেইবাবে মই গোলাপ আৰু ধূপ, মমবাতি আৰু দুই এটা মিঠাই ল'লোঁ। লৈ কেনে এনেদৰে গৈ ভিতৰত আল্লাহৰ ওচৰত এটাই বিচাৰিছিলোঁ, যাতে জীৱনত আহি থকা সমস্যাবোৰত মই সাহসেৰে যুঁজিবলৈ মোক শক্তি দিয়ে আৰু মই যুঁজি যাব পাৰোঁ। কাৰণ জীৱনটোত যুঁজিয়েই আহিছোঁ আৰু যুঁজিয়েই যাব লাগিব। বিশেষ আজি আৰু একো নকওঁ, কাৰণ মনটো ইমান এটা ঠিক নহয়। আজিলৈ আহিছোঁ, বাই বাই।